ৰুণজুন নুপুৰে মাতে কিহা সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কু কু কুলিৰ মাতত মন মোৰ উৰি যায় দাৰা 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 ৰুণজুন নুপুৰে মাতে কিহা সাজে কুহি পাতে চালা দাউলা গানৰ শুন নাছে কিয়া শুন নাই বুলি এতিয়া গান গাবা নোৱাৰো নেকি আমি একচকলাই এই দে হ'ব দে কাজিয়া কৰিব নালাগে দে হ'ব কথা এটা মনত পৰিছে ভাইহাত কি এই বহুত দিন হ'লে খানা চানা একো খাব হোৱা নাই বহুত দিন হ'ল একো খানা চানা খোৱা নাই খানা এটা খাব লাগিছিলে খানা খাব পাৰি কিন্তু খাচীৰ মাংসটো 1 কিলো লাগব ভাই কাৰণ এই ব্ৰইলাৰ মুৰ্গীৰ পৰা মই নাখাওঁ ৰবা খাহী আনিব পইচা আছে তোৰ তাত মোৰ তাত মাত্ৰ 20 টকা এটা আছে মোৰ তাতো নাই কিন্তু ঘৰত বিচাৰিলে 10 টকা মান উঠব খুচুৰা কি 30 টকা দি তহঁতে এতিয়া খানা খাবি নেকি তোৰ তাত কেইটকা মান আছে মোৰ তাত 20,000 মান টকা আছে বেংকত কিন্তু ওলাব নোৱাৰিম না কাৰণ মোৰ একাউণ্টৰ পৰা মাহত মাত্ৰ 10,000 টকাহে ওলাব পাৰি এদিনত 10,000 টকা উঠাইছোৱে চালা দাউলা তোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ বাহিৰে কিহৰ একাউণ্ট আছে মাক চকলাই তাৰ ফাটা লেভেল চা কোনটো জনমত যাই বেংকৰ একাউণ্ট খুলিলা বেংকৰ একাউণ্ট খোলাটো বাদে দে সি আজিকালি বেংকত ভৰি দিয়ে পোৱা নাই যি দেখা পাইছো খানা নহ'ব কিবা এটা মাথা মাৰিব লাগব আইডিয়া কি আইডিয়া আমাৰ হাতততো পইচা নাইয়ে আমি খুটু নিয়ৰ আৰু চুলেক মাতো আৰু সিহঁতক 200 টকা দিবা দিওঁ তিনিটাকে 200 টকা তিনিটাত 600 টকা ওলবয়ে আৰু আমাৰ তিনিটাকে 100 টকা এটা মিলাম কিবাকে আৰামছে খানাটো হৈ যাব লগতে চাউল তাউলো সিহঁতক আনবা দিম আমি ফকতীয়াকে খানা খাম তোৰ দেখোন মাথাত পাই সিয়ালতকৈ টেঙৰ বুদ্ধি চলি থাকে দিয়াত খাৱা কি প্লেন কৰিছে বে মানুহে এনেই নকয় এশ শিয়াল মৰি ধিটিত জন্ম হৈছে বুলি তেৱে মাক চকলাই ফকতীয়া লেকচাৰ আমাৰ যদি খানা খাম বুলি ভাবিছা তেতিয়াহ'লে সিহঁতক ফোন কৰ এতিয়া কৰো হেল্ল' খুটু পাপা ক'ত আছে তহঁত লগত নিয়ৰ আৰু চুলৈ আছে নেকি তহঁতে আমাৰ লগত খানা এটা খাবি নেকি খাবি সিহঁত দুটাই আকৌ খাব তেতিয়াহ'লে তহঁত তিনিটা 200কে অলপ পইচা তুলি খাই মাংস অলপ লৈ আহিবি হা লগতে লগা চাউল নিমখখিনিও লৈ আহিবি বাকীখিনি আমি যোগাৰ কৰিম দে পিছে খানাটো ক'ত হ'ব গম পাইছে নাই এই ডেকা এটা খালৰ পৰা খাম তহঁত কিন্তু গধূলি বস্তুখিনি লৈ আহি যাবি হা দে হ'ব দে এতিয়া আহিবি কিন্তু গধূলি কি ক'লে সিহঁতে খানা যোগাৰ হৈ গ'ল যে আমি সৰু সৰু বস্তুখিনি যোগাৰ কৰিলে হ'ল যৌ খানা এই 30 টকাত ক'ত কি বস্তু পাবি পাচলিৰ পৰা ইমান দাম মই দেখা নাই তহঁতে সেইবিলাক কিয় টেনশ্যন লৈছা মই সেইবিলাক আগতে ভাবি থৈছো কি ভাবছা দেখা নাই আমাৰ গাঁৱৰ ৰমেন দাদাই কিমান খেতি কৰিছে সিহঁতৰ ঘৰৰ পিছফালে তাৰ খেতি পাই অলপ উঠাই দিম চুৰ কৰিবি নে কি এতিয়া সেইটো চোৰ বুলি নকয় নহয় ফুৰ্তি বুলি কয় ফুৰ্তি দে তেতিয়াহ'লে যৌ কামত লাগুৱাই যায় এই ভাই ডেকা আৰু লৈ তহঁতে কোনোবা আহে নেকি চাওঁ যা আৰু যদি কোনোবা আহে চিগনেল এটা দি দিবি হা হ'ব দে ৰমেন দাদাই বম খেতি কৰিছে নথোৱা হৈ লাগছে খেতি এই দলৈ পোলা ৰমেন দাদাই আহিছে সি যদি কিবা কাৰণত আমাক দেখে নহয় পিঠি বহল কৰি দিব কিন্তু ভাই যৌ পলা চলিয়াত আজি বম খানা হ'ব চাল্লা দিদি কি কৰি আছে তই ইয়াত তাকো লুকাই ৰমেন দাদাই মই চেল্ফি উঠব আহিছোঁ ইনষ্টা আৰু এফবিত বহুত দিন ফটো দিয়া নাছিলোঁ না সেইকাৰণে ফটো উঠব ঠাই পোৱা নাছিলোঁ ভাবিলোঁ তোৰ এটা আহি পেলাই খেতি অলপ দেখাই দিওঁ ফটো মাৰি চালা যদি তই ফটো উঠব যে এবাৰ পৰা কিয় চিন্তা খেতি হ'ব হা কিয় চিন্তা তোক দি আছোঁ আকৌ আহিবিচোন তই মোৰ খেতিত তোৰ দেহা বেয়া ভৰি কাটি আলেক কৰি দিম মাক চকলাই বাপেক চিনি পোৱা নাই এই ঠিকেই বহুত টাইম হ'ল দেখোন ইহঁতৰ অহাই নাই তাকে তুই ফোন এটাকে কৰোঁ হেল্ল' খুটু পাপা মাংসখিনি লৈ নাহাক কিয় তহঁত আমি চব যোগাৰ কৰি ৰখি আছোঁ ইয়াত কি নাহা কিয়া মামা এটা এতিয়া ঢুকাইছে চালা তোৰ এটা আইতাকে এইবাৰ ঢুকায়ে এক কথা নকবি মায়াক চকলাই খানা নাখা যদি আগতে ক'ব লাগে না এতিয়া কি উল্টা উল্টা কৰি আছা এতিয়া চালা তই মোৰ আগত ওলবিচোন আহি শুনছা মোৰ আগত ওলবি তোৰ মোৰ ভাঙি দিম চালা মই শুনছা শুনছা
চলিয়াত ঘূৰি নাখায় দে বাকীকেইটাক ফোন কৰি চাওঁ ৰ কচোন কৰ হেল্ল' নিয়ৰ খানা খাব নাখায় কিয় বাপা আমি মাংসখিনি লৈ আহ কি তয়ো নাখা কিয়া ধুৱনি হৈছি ঠেত মেঘ চকলাই কি কথা কয় ল'ৰা মানুহ ধুৱনি হয় নেকি হা ধুৱনি হয় কি চুলেনো নাহে কিয়া মামাহঁতৰ তাত গেছি চলো তহঁত তিনিওটাই যদি নাহায়ে কিয় আগতে কোৱা নাই মেঘ চকলাই হা কিয় আগতে কোৱা নাই তহঁত তিনিও আহিবিচোন চালা মোৰ আগত শুনছা তহঁত তিনিও আহিবি তহঁত তিনিওৱে গল কাটিম মেঘ চকলাই মই শুনছা তিনিওটাই গল কাটিম ৰাখ চালা ফোন এতিয়া শুনছা ৰাখ ফোন ৰাখ ইহঁতে আকৌ কি ক'লে এটা বোলে কিবা ধুৱনি হৈছে এটা বোলে মামাহঁতৰ তাত গেছি মই তাত গেছি মানছোৱে মেঘ চকলাই কিন্তু ল'ৰা ধুৱনি হয় হা চালা কুকুৰ তিনিটাই খানা নাখায় বুলি প্লেন আগতে কৰিছে চালা সিহঁতৰ হাত খানাও নহ'ল আৰু ৰমেন দাদাই মাৰো খালো ঠেত চালা হয় দে ভাল